কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ ভাল বহুত 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 ভাল I love you I love you মোকে ভাল পায় খুব সুন্দৰ এইখিনি ঠাই একদম ইহঁতৰ ফ্ৰণ্ট সাইডটো বিৰাট ধুনীয়া দেখিবলৈ আৰু পুৰা গাড়ী চলি আছে একদম আৰু এয়া মানে ধুমধাম গাড়ী চলি আছে আৰু মানে যাবই ভয় লাগে ৰাস্তাটোৰে ষ্টিল মানে ওলাইছোঁ আৰু ইভিনিং এনেইনো ঘৰত কি কৰি থাকিম তো সেইটো কাৰণে এনে জান বুলি ল'ৰা এটা আছে আমি তাৰ ওচৰত গৈ আছোঁ একচুৱেলি জানৰ ওচৰত যাই দেখাম মানে আপোনালোকক তাৰ কথাকেইটা খুব মৰম লগা এয়া আমাৰ জানে আগু দি আছে আমাৰ জানে আগু দি আছে ইয়ে হাগু ইয়ে হাগু টি 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 সো গাইজ এই অৰ্ডাৰটো জাষ্ট আহিলে মানে মোৰ লগৰটোৰ নামত জ্যোতি ডেকা আৰু তাই এই বস্তুটো মাত্ৰ 1 টকাত কিনিছে ফ্লিপকাৰ্টৰ পৰা ন চ' মাত্ৰ 1 টকাত কিনিছে এই 1 টকাৰ বস্তুটো মানে কি আছে সেইটো মানে আপোনালোকক দেখাম যদি শিলগুটি আছে তেতিয়াতো হ'লে আৰু যদি নাই দেন 1 টকাতনো আমি কি পাইছোঁ সেইটো আপোনালোকে চাওক চ' মানে এনেকৈ তাই খুলি আছে এতিয়া কিনো আছে ভিতৰত ভয়ো লাগিছে মানে যদি একো মানে কামত নহা বস্তু আছে দেন তো লাজৰে কথা হ'ব বাট কি আছেনো চাওঁ 1 টকাত কিনা বস্তু সুন্দৰ ৱাও ফুলৰ গুটি আৰু ফাইনেলি ধুনীয়া ধুনীয়া ফুলৰ গুটি আছে ইয়াতে একদম নাৰ্সাৰী হ'ব এইবাৰ আৰু কি বস্তু বা কি আছে চাওঁ ধুনীয়াকৈ তো চাওক হে গাইজ এনেকৈ অৰ্ডাৰ দি কিনে মাটি কিনিব পাৰে আজিকালি ফুলৰ গুটি কিনিব পাৰে আগতে আমি ফুলৰ গুটি কোনোবাই কাৰোবাৰ ঘৰৰ পৰা এটা চুৰ কৰি আনো অপৰাজিত ফুলৰ পুলি আনি নিজৰ ঘৰত ৰুওঁ বাট এতিয়াতো মানুহবিলাকক মানে ইমান সুবিধা কৰি দিছে যে মাটিও মানে কিনিব পায় অনলাইন আচৰিত জনাম যে এই বস্তুখিনিনো আমি কেনেকৈ পালোঁ বা ক'ত পালোঁ মাত্ৰ 1 টকাত আৰু হয়তো কিছুমানে এইটো পদ্ধতি জানে আৰু হয়তো কিছুমানে এতিয়াও গম পোৱা নাই যিসকলে গম পোৱা নাই তাৰ কাৰণে এই ভিডিঅ'টো খুবেই লাভজনক গাইজ আমি ফাইনেলি আহি পালোঁ ইহঁতৰ ঘৰ আৰু এতিয়া আমি ইহঁতৰ এয়া জান ইজ কামিং শুনা 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 ধুনুকে শুনাচোন আই মিছ ইউ নহয় য়েছ তুমি মিছ কৰিছানে মোক কিমান মোৰ ফালে আমাৰ মাজত জান আহিছে এতিয়া জানে মানে গাড়ী কিনিছে ৰাখৰ হেৰি ন ৰাখৰ বতৰ গাড়ী কিনিছে ৰেল গাড়ী কিনিছে এখন কি এখন কি গাড়ী এখন কি গাড়ী জেচিবি নহয় জেচিবি কোৱা একে পাতো ক জেচিবি কি একে পাতো I love you more and more and more. Okay. আমাৰ দুটাকে কাক বেছি ভাল লাগে তোমাৰ? এইটো ভাল লাগে। দুটাকে ভাল লাগে। তুমি মিছ কৰিছানে মোক? দুটাকে মিছ কৰিছো। কিমান মিছ কৰিছা? ইয়াক মানে বহুত মৰম লাগে মোৰ আৰু মানে চবৰে মৰম বহুত কিউট মানে ই আৰু কথাবিলাক বহুত ভাল লাগে কোৱাচোন কিবা কোৱা মোৰ নাম জিত ডেকা এনেকে কোৱা হাই গাইস মোৰ নাম জিত ডেকা তাৰ নাম জিত ডেকা মই স্কুল যোৱা নাই যাম হে মোৰ নাম জিত ডেকা বন্ধ কৰিছো তো ফোনটো এইটো তোমাৰ মুখখন মই বগা দেখিবৰ কাৰণে মাৰি আছো তো আমাৰ ডেকা এনেকে নাৰিকল ৰুকি আছে তাৰপাছত আমি বনাম
নাৰিকলৰ লাড়ু ধুনীয়াকৈ। আৰু আমিনো কেনেকৈ বনাওঁ তাৰ ৰেচিপিটো আপোনালোকক দি দিম, চাই থাকিব। ৰুটি পাইছানে তুমি? পাইছোঁ। কি বিহুত নেকি? এনেও পাইছোঁ বহুতবাৰ। আৰু আৰু কি লাড়ু বনাই পাইছোঁ। এতিয়া লাড়ু তোমাৰ গোল হয় নে হেৰি হয়, চেপ্টা হয়? লাড়ু সদায় গলে থাকে, তুমি পগলা নেকি? আৰু লাড়ু বনোৱা হৈ গ'ল আমাৰ। আৰু লাড়ুত বেছি একো দিয়া নাই, ইয়াত কৰ্পূৰ দিছে আৰু মানে কি দিছে, কমলা টেঙাৰ বাকলি দিছে, ধুনীয়াকৈ সুন্দৰ মানে এনেকৈ ঘৰতে খাবলৈ। তো এতিয়া আহিছোঁ আমাৰ মেইন কথাটোলৈ, মই ফুলৰ গুটিখিনিনো কেনেকৈ পালোঁ। চবৰে ফোনত এপছ এইটো থাকে ফ্লিপকাৰ্ট, আৰু এইটো অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ আপুনি একাউণ্টত যাব, নিজৰ একাউণ্টত গৈ আপুনি তাত কিছুমান কইনছ দেখা পাব হা, যিটোক আমি ছুপাৰ কইনছ বুলি কওঁ। আৰু এইটো ডিপেণ্ড কৰে আপুনি শ্বপিং কৰাৰ ওপৰত। আপুনি যিমান টকাৰ শ্বপিং কৰে বা যিমানখিনি শ্বপিং কৰে তাৰ ওপৰত কিছুমান আমাৰ কইনছ জমা হয়, আৰু সেই কইনছখিনি আপুনি ইউজ কৰিব পাৰে, মানে তাৰ পৰা কিবা শ্বপিং কৰি বস্তু ল'ব পাৰে। আৰু সেই বস্তুকেইটা কিন্তু আপোনাক যি ইচ্ছা সেইটো নিদিয়ে, কিছুমান বস্তু ধৰি দিয়ে। ধৰক চেণ্ডেল দিলে, ধৰক জোতা দিলে, বা আপোনাক বডি স্প্ৰে দিলে, এনেকুৱা কিছুমান টাইপ বস্তু ওলাব। তাৰ পৰা আপুনি চিলেক্ট কৰিব লাগিব, আৰু 1 টকা কেতিয়াবা 2 টকা এনেকৈ পে' কৰিব লাগিব। আৰু পে' কৰাৰ পিছতে আপুনি 500 টকা বস্তুটো সেই 1 টকাটোতে পাই যাব। তো আমি অনা ফুলৰ গুটিখিনিৰ দাম আছিলে 575 টকা, আৰু আমি তাত 1 টকা পে' কৰি সেই বস্তুটো, আৰু আমি এনেকৈ পে' কৰি বস্তুটো পালোঁ খুব কম দামত, খুব সুন্দৰ বস্তু এটি। আৰু যিসকলে জানে আগতীয়াকৈ সেইসকলৰ কাৰণে এই ভিডিঅ'টো নহয় একচুৱেলি, তেওঁলোকৰ কাৰণে এইটো খুব লাভজনক। যিসকলে এই পদ্ধতিটো নাজানে বা নতুনকৈ মানে আৰম্ভ কৰিছে, সেইসকলে ভিডিঅ'টো চাই কেনে পালে জনাব।